নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। হেল্ল' গাইছ এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল। আৰু গাইছ আজি হৈছে 17 মে'। যোৱা 15 মে'ত আমাৰ চেনেলটো 1K প্লাছ ছাবস্ক্ৰাইব কমপ্লিট হৈ গ'ল। তোমাক কেনেকুৱা লাগিছে? আমি আজি বহুত আনন্দিত যে আমাৰ চেনেলটো 1K প্লাছ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ সক্ষম হৈছে। যিহেতু আপোনালোকে যেনেকৈ মৰম দি আছে আগলৈ যাতে মৰম দি থাকিব বুলি আশা ৰাখিলোঁ আৰু অতি সোনকালে আমাৰ চেনেলটোত 2K প্লাছ ছাবস্ক্ৰাইব কৰি দিব বুলি আপোনালোকলৈ অনুৰোধ জনালোঁ। আৰু গাইজ ব্লগিঙৰ প্ৰথম ভিডিঅ'টোৱে আমি ভাবি আছিলোঁ মাজুলী কোনোবা এখন সত্ৰত গৈ দেখাম নাইবা তিনিচুকীয়া টিলিঙা মন্দিৰত যাম, কিন্তু আমাৰ দুইটাৰে এক্সাম হৈ আছিলে, সেইবাবে আমি যাব পৰা নহ'লে। আৰু যোৱা 15 মে'ত আমাৰ চেনেলত 1K প্লাছ ছাবস্ক্ৰাইব হৈ গ'ল, তাৰ বাবে বহুত বেছি সুখী। আৰু এতিয়া আমি সেইবাবে দক্ষিণপাট সত্ৰত এখন কৰাই দিমগৈ। আপোনালোক সকলো দেখাই যাম। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আমাৰ লগতে আপোনালোকো চাই থাকক। আৰু গাইজ এতিয়া সময় হৈ গ'ল 10টা, যিহেতু বতৰো ইমান ভাল নহয়, সেইবাবে জল্দি দক্ষিণপাট সত্ৰ পাবগৈ লাগে। আৰু দক্ষিণপাট সত্ৰত গৈ ঐতিহাসিক বস্তু যি আছে আপোনালোকক সকলো এফালৰ পৰা দেখাই যাম। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আমাৰ লগতে আপোনালোকো চাই থাকক। আমি এতিয়া বনগাঁ চাৰিআলি সাৰি আহিলোঁ। এইটো মোৰ 4 নম্বৰ ব্লগ। আগৰকেইটা ভিডিঅ'ত যেনেকৈ মৰম দিছে এইটো ভিডিঅ'টো তেনেকৈয়ে মৰম দিব আৰু আগলৈ চেষ্টা কৰিম আমি দুয়ে ধামাকা ভিডিঅ' বনাই যাবলৈ। আৰু অলপ দূৰ গ'লে পাই যামগৈ আমি দক্ষিণপাট সত্ৰ। আমাৰ লগতে আপোনালোকো ভিডিঅ'টো কণ্টিনিউ কৰক। আৰু গাইজ আমি আহি ফাইনেলি দক্ষিণপাট সত্ৰৰ পবিত্ৰ স্থানত পাই গ'লোহি। যিহেতু আমি এখন শৰাই দিব আহিছোঁ, সেইবাবে আমি চুৰীয়া গামোচা পিন্ধা হৈ গ'ল আৰু এয়া বজাৰৰ সামগ্ৰী, সকলো বজাৰৰ সামগ্ৰী লৈ ল'লোঁ। এতিয়া আমি ভিতৰ ভাগৰ পৰিৱেশ দেখাই যাম। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আমাৰ লগতে আপোনালোকো চাই থাকক। গাইজ এতিয়া আমি সত্ৰৰ মেইন গেটেদি ভিতৰ ভাগলৈ সোমাই যাম। আপোনালোকেও সকলো দেখাই আছোঁ। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ মোৰ লগতে আপোনালোকেও চাই থাকক। আৰু গাইজ আমি দক্ষিণপাট সত্ৰৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখাই যাম। তাৰ আগতে আমি শৰাইখন মেইন নামঘৰত দি লওঁ, তাৰপিছত আপোনালোকক সকলো পৰিৱেশ দেখাই আছোঁ। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আমাৰ লগতে আপোনালোকে চাই থাকক।
গাইছ এতিয়া আমি শৰাই দিয়া হৈ গ'ল আৰু এতিয়া এই আগৰ নামঘৰত ধুনীয়াকৈ বন্তিটো জ্বলাই আপোনালোকক সমগ্ৰ পৰিৱেশটো দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো। গাইজ এতিয়া আমি ধুনীয়াকৈ চাকি বন্তি জ্বলাই হৈ গ'ল আৰু এতিয়া আমি সত্ৰৰ ভিতৰ ভাগত সেৱা ল'ব গৈ আছোঁ। আৰু এটা কথা কৈছোঁ, মোৰ এই ভিডিঅ'টো যোনে যোনে চাই আছে সকলো যাতে ভালে হওক, যি আশা কৰিছে সেই আশা যাতে পূৰণ হওক। আৰু এতিয়া আমি ভিতৰ ভাগত সেৱা ল'ব গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। আৰু গাইজ এতিয়া আমি জাদুৱাই পবিত্ৰ স্থানত সেৱা লোৱা হৈ গ'ল আৰু ইয়াত এজন প্ৰভু ঈশ্বৰ আছে, তেওঁৰ পৰা এই সত্ৰখনৰ বিষয়ে অলপ জানি লওঁ আহক। এই চাৰিগছ সদায় থাকিব লাগিব ভগৱানৰ ওচৰত, গতিকে ইয়াত বহুত তত্ত্ব আছে, সেইখিনি কথা নকওঁ বাৰু, জ্ঞান পাতি বুলিয়ে কৈছিলোঁ। এই গছ জাদুৱাই মহাপুৰুষসকলৰ আগত থাকিবই লাগিব। আৰু এই গছ চাকি আজিলৈকে নুমোৱা নাই? নুমোৱা নাই, এই গছ থাকিবই লাগিব। অকণমান নুমোৱা হেৰি থাকিলেও লগতে আহি পূজাৰী আহি লগতে তেল দি দিব লাগিব। তাৰপিছতে কিমান চনৰ বছৰ আগৰ পৰাই চাকি গছ জ্বলি আহিছে মানে? এইটো এতিয়া এই প্ৰথম গোসাঁইবাৰীতে সত্ৰ আছিলে, তাৰপিছত ৰজাই সত্ৰ পাত দিওঁতে, তাৰপিছত আহি এই এতিয়া 200 বছৰ হ'ল এই নৈ পাৰত আছিলে এইখন এম ই স্কুলখনৰ ওচৰত যে সেইখিনি ঢাপ আছে এতিয়াও, সেইখিনি সেই গাঁওখনৰ ওচৰত ভোটা এটা আছে। সেই ভৱ শইকীয়াই দোকানীয়ে ভোটা পাতিছিলে, সেই এতিয়া তেওঁ তাত চাকি দি থাকে। জাদুৱাই তাত এখন আছিলে, সেই তেওঁ ভোটা পাতি দিলে, সপোন কৰাই দিলে মই ইয়াতে ভোটা আগৰ মোৰ এখন আছে, গতিকে তোমালোকে ইয়াত চাকি গছ দি থাকিব। তেতিয়া এতিয়া ভৱ শইকীয়া দোকানী সিমেণ্ট থকা মানুহৰ ট্ৰেক্টাৰো আছে কিবাখিনি, সেই চাকি দি থাকে। আৰু ইয়াত প্ৰতি বছৰে ৰাস উৎসৱ হৈ থাকে? ৰাস উৎসৱ হয়। এই আমাৰ যিজন কোলাকে দেখিছা মূৰাপক্ষী লোৱা কৃষ্ণ বৃন্দাবন চন্দ্ৰ মূৰ্তি, সেই বাসুদেৱ বুলি এজন গোসাঁই শতাধিকাৰ আছে, সেইজনে আনিছিলে বৃন্দাবনলৈ ফুৰিবলৈগৈ, সেইজনে সেই মূৰ্তি আনি সেই বহুত শাস্ত্ৰ গোটাই তেখেতে ৰাস পাতিছিলে। তেতিয়াৰ পৰাই ইয়াত ৰাস হৈছে, এতিয়া প্ৰায় 200 বছৰ হৈছেগৈ। তাৰপিছতে ফাকুৱা উৎসৱ হয়। ফাকুৱা উৎসৱ হয় ন? ফাকুৱা উৎসৱ এই ভুৱন মোহন বোলা প্ৰতি বছৰে হৈ থাকে। প্ৰতি বছৰে এইজন ভুৱন মোহনৰ সেই দৌল যাত্ৰা পূজা সেইজনত হয়, গম পালোঁ। সেইজন ভুৱন মোহন দৌল গোবিন্দ বুলি কয় ভাটিফালে। জাদুৱাই মুৰ্গী বিক্ৰম মাজতে থাকে, সদায় তেওঁ লচন থাকে, তেওঁ সদায় পূজা খাই থাকিব ইয়াতে, চব পূজা খায়। তাৰপিছতে এইফালে জন মূল বৈকুণ্ঠ নাথ, এই চাৰিজন মূল বিঘ্ন হিচাপে থাকে। আৰু এজন কল্যাণদায়ী বুলি কয় বাসুদেৱ, এই দুজন বাসুদেৱ, দুজন বাসুদেৱ বুলি কয়। তাৰপিছত অন্যান্য সকল আছেই লগত আৰু। তাৰপিছতে এই হেৰিয়া যেতিয়া ৰজাই বা শিৱসাগৰ পানী নাইকিয়া হৈছিলে, এতিয়া পুখুৰী খান্দিবলৈ মানে ৰাণীয়ে ক'লে ইয়াত পানী নাইকিয়া হ'ল, গতিকে এইটো কিবা এটা উৎপাত হৈছে, গতিকে এই বনমালীদেউ নামৰ কোচবিহাৰী গোসাঁই এজন আছে, সেইজনক আনি পেলাই আপুনি মহাৰাজ হেৰি কওক এই পানীখন পুখুৰীখনত। তেতিয়া তেওঁ বনমালীদেউ গোসাঁই অনাই পেলাই ৰজাই জয়দেৱ সিংহই সেই পুখুৰীখনলৈ পূজা কৰে। ভৰপকে পানী ওলালে, এটা পাৰ ভাঙি আহিলোঁ, এটা মানুহ পাৰ বহি আছিলে, লাহেকৈ কি হ'ব বুলি পেলাই কোৱাত লাহেকৈ উটুৱাই গুচি গ'ল মানুহটো। আৰু ইয়াত বাকীসকল পানী সেইদে গ'ল, পুখুৰীটো বৰ্জনীয় হ'ল। তেতিয়া লাহেকৈ নতুনকৈ এটা পুখুৰী খান্দি পেলাই বনমালী গোসাঁই আকৌ পূজা কৰি তেনেকৈ পানী উলিয়াই আকৌ তেতিয়া ৰজা পানী খাবলৈ হৈছে। এতিয়া এই প্ৰভুৱে সকলো সত্ৰখনৰ কথা ক'লে আৰু আমি এতিয়া চাৰিওফালৰ পৰিৱেশটো এফালৰ পৰা দেখাই যাম, আপোনালোকে চাই থাকক।
চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে থাকিলে টাটা, বাই বাই।